ভাৰত বাংলাদেশ সীমান্তৰ গোলকগঞ্জৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰত BSFৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। এই প্ৰতিবাদ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত শিলভৰ্তি ট্ৰাক লেহেমীয়া গতিত প্ৰৱেশ কৰি দিয়াৰ বিৰুদ্ধে। আচলতে সোনাহাট বাণিজ্যিক আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰটো হৈছে কি? BSFে লেহেমীয়া গতিত কিয় চলাইছে তালাচী? বাংলাদেশত প্ৰৱেশত শিলভৰ্তি ট্ৰাকসমূহ লেহেমীয়া প্ৰৱেশ কৰিবলৈ দিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। পূৰ্বতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত 200ৰো অধিক শিলভৰ্তি ট্ৰাক প্ৰৱেশ কৰিছিল। বৰ্তমান BSFে লেহেমীয়া গতিত তালাচী কৰাৰ ফলত 40ৰ পৰা 50খন শিলভৰ্তি ট্ৰাক প্ৰৱেশ কৰে। ফলত লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ভাৰতীয় ব্যৱসায়ীসকল। লগতে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰৰ পৰা ভাৰতীয় চৰকাৰে নিম্ন হাৰত ৰাজহৰ আদায় কৰা পৰিলক্ষিত হৈছে। সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰৰ ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ প্ৰৱেশ দুৱাৰত দায়িত্বত থকা BSF বাহিনীৰ উচ্চ পদস্থ বিষয়াই যদি ট্ৰাক প্ৰৱেশ হাৰ বৃদ্ধি নকৰে তেনেহ'লে আন্দোলন অতি তীব্ৰতৰ কৰি তুলিব বুলি আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী আৰু ট্ৰাক মালিকসকলে সকীয়াই দিয়ে। हम लोग प्रोटेस्ट कर रहे हैं इसलिए पहले हम लोग का यही बॉर्डर से पहले हम लोग का गाड़ी जाता था 200 करके, अभी मोटा मोटी फिलहाल 1-1.5 महीना से 30-40 गाड़ी जा रहा है। इसमें हम लोग का बिजनेस का भी लॉस हो रहा है, इंडियन इकोनॉमी का भी बहुत लॉस हो रहा है। ये प्रॉब्लम क्यों? ये प्रॉब्लम BSF का कोई तरीका निकला। ये लोग पहले हम लोग का गाड़ी जाता था, एक गाड़ी जाता था, एक गाड़ी आता था, सुइटेबली जाता था। ये लोग अभी क्या कर रहा है, एक गाड़ी जाने दे रहा है, एक गाड़ी आने दे रहा है, उसमें भी 5-7 मिनट लगा रहा है। पहले 1 मिनट में गाड़ी जाता था। हम लोग का पास में ही चंगराबंधा बॉर्डर है, उसमें गाड़ी डेली में 400-500 गाड़ी जा रहा है। तो हम लोग का ये बॉर्डर से क्यों नहीं जा रहा है? इसका मतलब क्या है? इसका सोल्यूशन हम लोग को चाहिए और हम लोग ऊपर महल से ही आवेदन करता है कि ज़्यादा गाड़ी जाए, इंडियन इकोनॉमी भी अच्छा रहे, हम लोग का भी बिजनेस स्वीटेबली चले। अभी हम लोग का ऐसा हो गया अवस्था, अभी जो प्रॉब्लम है हम लोग का जीने के लिए हम लोग तड़प रहा है। हम लोग का हर गाड़ी अभी किस्ती का गाड़ी है, सब गाड़ी फाइनेंसर टान के ले जा रहा है। हम लोग कावड़ी में गाड़ी देने के लिए अभी मतलब मुसीबत में फंस गया है। ये सोल्यूशन जब तक नहीं होगा हम लोग ये पद अवरोध करते रहेंगे, भूख हड़ताल भी लगाएंगे। আজি আমি এক্সপোৰ্টাৰ প্লাছ ট্ৰাকৰ মালিকবিলাক প্ৰতিবাদ কৰাৰ কাৰণ এইটো যে আগত গাড়ী 150-200কৈ গৈছিল, এতিয়া BSFৰ নেগলিজেঞ্চি অফ ডিউটি, যাৰ কাৰণে ইহঁতে 1.5 মাহমান ধৰি গাড়ী 30খন 40খন এক্সপৰ্ট মানে কৰি আছোঁ আমি। তাৰ ফলত আমাৰ গাড়ীবিলাকৰ মালিকৰো লছ, এক্সপৰ্টাৰবিলাকৰ লছ, ইভেন ইণ্ডিয়ান ইকনমিৰ লছ হৈ আছে, কাৰণ আমি ডলাৰ আনিব নোৱাৰোঁ। গতিকে আমাৰ এইটো ওপৰ পক্ষ মানে হোম মিনিষ্ট্ৰী বা আমাৰ এক্সপৰ্ট যিটো চেল আছে, এইটো আমাৰ অনুৰোধ থাকে যে এইটো তদন্ত কৰি এই BSFবিলাকে যে নেগলিজেঞ্চি অফ ডিউটি কৰি আছে সিহঁতৰ এটা মানে বিহিত ব্যৱস্থা কৰে আৰু আমাৰ এক্সপৰ্টটো যাতে মিনিমাম গাড়ী 200 এক্সপৰ্ট কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিব লাগে। এতিয়া কেইখন কৰি গাড়ী যায়? এতিয়া গাড়ী দিনত 30-40খন কৰি গাড়ী যায়, আগত 200খন গৈছিল। কি এনেকুৱা হৈছে? কাৰণ এইটো BSFৰ নেগলিজেঞ্চি, সিহঁতে নাজানো সিহঁতৰ টেকনিকেল কিবা থাকিব পাৰে ভিতৰত, কাৰণ ইমান BSF জৱান থকাৰ বেলেগ পৰ্টত 700-800 গাড়ী যায়, ইয়াত কিয় আমাৰ 200 গাড়ী নাযাব? আমাৰ মানুহবিলাক নাখাই মৰি আছে, ইণ্ডিয়া গভৰ্ণমেণ্টৰ লছ হৈ আছে, ইয়াৰ কাৰণে কোনে দায়ী? হু ৰিছপনচিবল ফৰ দিছ? আমি এক্সপৰ্টাৰ আৰু গাড়ীৰ মালিকবিলাকে প্ৰচেছন কৰি আছোঁ। আমাৰ বহুত লছ হৈ আছে, ইণ্ডিয়া গভৰ্ণমেণ্ট চাব লাগিব এইটো, আৰু আমাৰ আসাম প্ৰশাসনো চাব লাগিব ৰাস্তা ঘাটটো যাতে ক্লিয়াৰ থাকে। এইটো আমাৰ অনুৰোধ মিডিয়াৰ প্ৰতি আৰু আমাৰ গভৰ্ণমেণ্টৰ প্ৰতি। কেন্দ্ৰীয় আৰু ৰাজ্যৰ শাসকীয় চৰকাৰে যদি অনতিপলমে ইয়াৰ বিহিত ব্যৱস্থা নলয় লোকচানৰ সন্মুখীন হ'ব। এই তীব্ৰ প্ৰতিবাদৰ প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কি ব্যৱস্থা লয় সেয়া হ'ব সময়তহে লক্ষণীয় বিষয়। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, জনজাগৰণ লাইভ।